আজি এটা শ্বেয়াৰৰ কথা পাতিবলৈ লৈছোঁ, যিটো হৈছে সুজলন এনাৰ্জি। এইটো কেইদিনমানৰ পৰা অলপ ফ'কাছত আছে শ্বেয়াৰটো, কিন্তু শ্বেয়াৰটো বৰ্তমান আপোনাৰ ডাউন ট্ৰেণ্ডত গতি কৰি আছে। শ্বেয়াৰটো প্ৰথমতে এটা আপ ট্ৰেণ্ড দিছিলে, কিন্তু সেইটো টাইমত সেইটো হিচাপে ভলিউমটো বঢ়া নাছিলে, ভলিউমটো ডাউন ট্ৰেণ্ডত গৈছিলে। আৰু এইটো পইণ্টৰ পাই যেতিয়া আপোনাৰ এটা ভলিউম ডাইভাৰজেঞ্চ ক্ৰিয়েট হৈছিলে, তেতিয়াৰ পৰা তললৈ আহিবলৈ গতি কৰে। তো এই শ্বেয়াৰটো আপোনালোকে আৰু অলপমান যেতিয়া তললৈ আহিব ইমানমান ছাপৰ্টৰ লেভেললৈ, তেতিয়া এইটো আপোনালোকে কিনিব পাৰে। এই শ্বেয়াৰটো চাবলৈ গ'লেও আপোনাৰ ফাইনেন্সিয়েলি যদি চাবলৈ যায়, পি বহুত হাই হয়। তো সেইটো কাৰণে কিনাৰ ক্ষেত্ৰত এইটো চাই ল'ব। আৰু যদি ৰেভিনিউ চাবলৈ যায় নহয়, আপোনালোকে লাষ্ট 3টা কোৱাৰ্টাৰত ৰিটেইলাৰখিনিক প্ৰায় উলিয়াই আছে শ্বেয়াৰখিনি। ৰিটেইলাৰটো কমিছে আৰু কিন্তু মানে প্ৰমোটাৰ্ছ আৰু আপোনাৰ ফৰেন ইনষ্টিটিউটখিনি বাঢ়ি গৈছে। চ' এনেকেই কেইদিনমান চেল অফ কৰি পেলাই শ্বেয়াৰটো তললৈ আনিব আৰু তাৰপিছত অপাৰেটৰ এণ্ট্ৰি হ'ব।